হাই ফ্রেন্ড, আজি আমি আলোচনা কৰিম অসম নামৰ উৎপত্তি। অসম নামটোৰ কেনেকৈ উৎপত্তি হৈছে এইটো ভিডিঅ'ত সম্পূৰ্ণ আলোচনা কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। অসম নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক'ব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ। পূৰ্বৰ পোহৰৰ নগৰ আছিল গুৱাহাটী বা তাৰ দাঁতি কাষৰীয়া অঞ্চল। মনত ৰাখিব, এইটো পূৰ্বতে এই ভূখণ্ডত কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্ৰসিদ্ধ আছিল। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত অসম নামটোৰ প্ৰচলন হয়। অসম নামটোৰ প্ৰচলন কেনেকৈ হৈছে? ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত অসম নামটোৰ প্ৰচলন হয়। ঠিক আছে। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিতপুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অচম, আচাম, অসম, আসম, আসাম, অহম, আহোম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। ঠিক আছে, মনত ৰাখিব। অসম নামৰ উৎপত্তি সম্বন্ধে কোনো পণ্ডিতে পোষণ কৰে যে এই ভূখণ্ড পৰ্বত পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম অসম হ'ল। কি কৈছে? অসম নামৰ উৎপত্তি সম্বন্ধে কোনো পণ্ডিতে পোষণ কৰে যে এই ভূখণ্ড পৰ্বত পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম অসম হ'ল। আনহাতে এনেকুৱাও হ'ব পাৰে যে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম অসম হ'ল। আন কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম হৈছে। ঠিক আছে। কিন্তু অসম শব্দটোৰ পৰা আহোম হৈছে নে আহোম শব্দটোৰ পৰা অসম হৈছে তাক সঠিককৈ ক'ব নোৱাৰি। সংস্কৃতত অসম শব্দটোৰ অৰ্থ যাৰ সমান কোনো নাই অথবা প্ৰতিদ্বন্দ্বীহীন, অদ্বিতীয়। অৰ্থাৎ এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো ক'তো নাই। ঠিক আছে, মনত ৰাখিব। ইয়াত কি কৈছে? কিন্তু অসম শব্দটোৰ পৰা আহোম হৈছে নে আহোম শব্দৰ পৰা অসম হৈছে তাক সঠিককৈ ক'ব নোৱাৰি। সংস্কৃতত অসম শব্দটোৰ অৰ্থ যাৰ সমান কোনো নাই। ডক্টৰ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে আসাম শব্দৰ জন্ম হৈছে। আসাম শব্দৰ জন্ম কেনে হৈছে? ডক্টৰ বাণীকান্ত কাকতিৰ মতে অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে আসাম শব্দৰ জন্ম হৈছে। টাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে পৰাজিত। টাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে কি? পৰাজিত। মনত ৰাখিব। ঠিক আছে। তাৰ লগত অসমীয়া আ উপসৰ্গ যোগ কৰিলে হয় আসাম, অৰ্থাৎ অপৰাজয় অথবা বিজয়ী। পণ্ডিত বেটেন পাৰেলে তেওঁৰ ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ চুচাম নিম্নভূমি বা সমভূমি শব্দৰ পৰা আহিছে বুলি কৈছে। কোনে কৈছে? পণ্ডিত বেটেন পাৰেলে কৈছে। কোনটো গ্ৰন্থত? ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ চুচাম নিম্নভূমি সমভূমি শব্দৰ পৰা আহিছে বুলি কৈছে। ঠিক আছে, এইটো মনত এইটো ইম্পৰ্টেণ্ট আছে। অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা আসাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে। কি কৈছে ইয়াত? অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা আসাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে। ঠিক আছে।
শেষত এই ভূখণ্ড অসম আৰু ইয়াৰ বাস কৰা অধিবাসী সকলক অসমীয়া বোলা হয়। ইংরেজ সকলেই অসম বা আসামৰ ইংৰাজী আসাম বুলি লিপ্যন্তৰ কৰে। কোনে লিপ্যন্তৰ কৰে? ইংরেজ সকলে আসাম বুলি লিপ্যন্তৰ কৰে। ভিডিওটো চাই যদি ভাল লাগে লাইক শেয়ার এন্ড সাবস্ক্রাইব করে দিব। থ্যাংকস ফর ওয়াচিং।